প্ৰথমতে দেখাই লৈ ইয়াৰ ওখটো উচ্চতাটো কিমান মোৰ সমানে এতিয়া কৈ আছো ফিচাৰ্ছখিনি মানে ভিডিঅ' বা ফটো উঠাৰ চখিন হ'লে প্ৰত্যেকটো সময়তো আমাৰ ওচৰত কেমেৰামেন নাথাকে তেতিয়াহ'লে এই টাইপৰডাল বহুতেই বেছি আমাৰ কাৰণে উপকাৰী ইয়াত এইটো হৈছে মোবাইল লগোৱাখিনি ইয়াত ভাৰ্টিকেল আৰু হৰাইজণ্টেল দুটা মোডতে শ্বুট কৰিব পাৰি তাৰপিছত এইটো হৈছে আমাৰ এংগল মিলাব পৰা এটা হেণ্ডেল বুলি ক'লো বাৰু মোবাইলটো লৈ বাৰে বাৰে আৰু খুলি আহিব নালাগে এনেকৈ যোনফালে লাগে ল'ব পাৰি তাৰোপৰি ইয়াৰ এটা বেষ্ট পাৰ্ট হ'ল এইটো ইয়াত এটা ৰিম'ট কণ্ট্ৰল আছে এইটোৰ সহায়ত এটা নিৰ্দিষ্ট দূৰৰ পৰা আমি ফটো বা ভিডিঅ' ল'ব পাৰোঁ মোবাইলৰ লগত কানেক্ট কৰি ল'ব লাগে ব্লুটুথ কানেক্ট কৰি আৰু এইটোৰ ৱেইটো আছে যাৰ কাৰণে মোবাইলটো পটককৈ পৰি নাযায় বা মোবাইলটো ধৰি ৰাখিব পৰা ক্ষমতাটো আছে এইডালৰ আৰু দীঘলটো হৈছে মোৰ বাৰু নহয় কিন্তু ল'ৰা মানুহৰ হাতখন যে এইখিনিৰ পৰা এইখিনিলৈ যিমান দীঘল হয় সিমানেই হ'ব মোৰ এইখিনিৰ পৰা এইখিনিলৈ হৈছে কমহে হৈছে তাতকৈ গতিকে এটা বেগত লৈ ফুৰিবৰ কাৰণে সুবিধা মানে ট্ৰেভেল ফ্ৰেণ্ডলি যদি কাৰোবাক লাগে কমেণ্টত লিখি দিব মই লিংকটো দি দিম বাই বাই